নমস্কাৰ শান্তিপুৰ গাঁও এইখনেই হৈছে সেইখন গাঁও যিখন গাঁৱত আজি প্ৰায় ৩-৪ মাহ ধৰি শান্তি দেখা পোৱা যোৱা নাই। কাৰণটো কি জানেনে? কাৰণটো হৈছে ৩টা চোৰ, গভাইত চোৰ। বলকচোন কোন এই ৩টা চোৰ চিনাকি কৰি দিওঁ। এই ৩টাই হৈছে সেই ৩টা চোৰ, কলা, কচু আৰু মূলা। ইহঁতৰ ঠাণ্ডা এইবাৰ সৰু বস্তু চুৰ কৰা নহয়। এইবাৰ ইহঁতৰ ঠাণ্ডা হৈছে শান্তিপুৰৰ সকলোতকৈ ধনী মানুহৰ ঘৰত চুৰ কৰা। তেনেহ'লে বলকচোন চাওঁ কি কৰিব পাৰে ইহঁতে। এতিয়া কি কৰিম বুলি ভাবিছা? এটা ডাঙৰ বস্তু কৰিব লাগিছিলে, এইবাৰ ডাঙৰ কাম আৰু চাবি ইনকে হ'লে মানে সেইটো কৰিব নোৱাৰা আৰু চলিব নোৱাৰা আৰু মানে এনাহান আমি কাম এটা হাত দিব লাগিব, যিটো কাম আচলতে কোনেও কৰিব সাহস নকৰে। মানে হাত দিব মানে কি জানা, এনেকুৱা এটা বস্তু চুৰ কৰিব লাগিব যিটো মানে যোনে যোনে সাহস নকৰে। আমিতো চোৰহে হয়, এনেকুৱা এটা চোৰ আমি সৰু বস্তু ক'তো নাথাকে যি চোৰ আমি গম পাইছো। চাবি এই চা সিদিনা টিভি চুৰ কৰিব গৈছো, মা কচম টিভিৰ জেগাত কি হৈছে ৰিমটটো এনাই চুৰ আমি। কেনেকুৱা চা এতিয়া মই কওঁ, এতিয়া তই জানা কি আমি চুৰ হয়, তই জানা কি আমি চুৰ হয়, কিন্তু ৰাইজৰ মানুহে থৰি না জানে কি আমি চুৰ হয়, নাজনে। এতিয়া মানে আমি ৰাইজৰ সন্মুখত আমি ভদ্ৰ ল'ৰা, ভাল ল'ৰা, গম পাইছা, গুড বয়। গতিকে আমি এই গুড বয় হৈ কিনে এনেকুৱা এটা বস্তু চুৰ কৰিব লাগিব যিটো বস্তু আচলতে মানে কোনো সাহস নকৰে। মানে কি বুজি পাইছা না? মই পাইছো বুজি পাইছা? কি বুজি পাইছা আকৌ? তই হেৰি কথা কৈছা না, বেংকৰ কথা। মায়ে টান শুন মই কওঁ, বেংক চুৰ কৰিবা আমাৰ দৰে এই নিকাম্মা কেইটাই নৰা, খাব লাগিব। শুন মই কওঁ, এতিয়া চবতকে ডাঙৰ পইণ্টটো হৈছে আমাৰ চুপাৰ, মানে আমাৰ গাঁৱৰ সকলোতকৈ ধনী মানুহ। গতিকে চা, ইমান ধনী মানুহ যিহেতু সিহঁতৰ তাৰ পৰা যদি আমি কিবা এটা বস্তু চুৰ কৰো, ধৰি লওক ফেনে হওক বা কিবা হওক, সিহঁতৰ লেট্ৰিন হওক বাথৰুম হওক, গলিটো কি ফেন আছে? আৰু এটা কথা ডেকা, মই আপিটোক চুৰ কৰিম। তই আপি চুৰ কৰিম, মই এটা বস্তু চুৰ কৰিম। কিন্তু কি কৰিবি? সিহঁতৰ পানী চুৰ কৰিম। বাকী যি চুৰ কৰা কথা আপিক নিদি, আপি মৰে। মই যাওঁ কথাটো কৈছো, মানে সম্পত্তি যিহেতু মই পাম, মানে আপি বিয়া হ'লে সেইটো কথা কৈছো। চুৰ কৰা কথা মই আমাৰ গিলাৰ পানী সদায় ধৰি লাইটত দিছে, পানী চুৰ কৰে লাজ নাই। এটা পানী ডুবমা তই আস্তে আস্তে পিছভাগে বৰ তিৰিকেইটাই পেক লৈ আছে। এতিয়া মই কওঁ শুন, হেন্দে কিবাকে যদি হেন্দৰ তাৰ পৰা কিবা এটা বস্তু আমি চুৰ কৰিব পাৰো, আমি মানে লাখ কোটি নহলেও 1000 কোটি হ'ম। গতিকে মই কওঁ শুন, গতিকে চা, আমি যিকোনো প্ৰকাৰে কালি সিহঁতৰ তাত যাব লাগিব, চুৰ কৰিব লাগিব আৰু কিবা আপিটোক আনিব লাগে। আপি নালাগে, উঠিয়ান আপি নালাগে। যদি লাগা আছে বৰ তিৰি আনবি এটা। হ'ব, এতিয়া মই কওঁ শুন, যদি কিবাকে ধৰাত পৰো হা, সিহঁতৰ কিন্তু ডাঙৰটো আপা গৰুৰ ডাক্তৰ, তো ভাব কি কৰিব এতিয়া মই হ'ব বাৰু এতিয়া বেছি হেৰি কৰিব নালাগে। অহাকালি চবে ৰাতিপুৱা 9:30 বজাত টিকলেট দোকানক গেলি আহিবি, অলপমান তাতে প্লেন কৰিম আৰু ডাইৰেক্ট যাম। আৰু মাৰো খামে দিনৰ পৰা মই চুৰ কৰে নেকি পাগলা? ৰাতি দুখ গোটেই দেখাকে বাদ চৰি আকৌ নহয় দি দিনতে কৰিম। গতিকে বেছি হেৰি কৰিব নালাগে। কালি সকলোৱে পুৱা আহি যাবি, ভাত তাত খাই কিনে মাৰো। এতিয়া বল যাব লাগে। গুড নাইট। ডাঙৰটো আপা গেছি নেকি? তাকেতো বেছি নাই বনাই ভালকে গমো বনাই, কিন্তু যাব পৰা হৈছো নেকি আৰু
কেইটা বাজিল টাইমটো আছে কেইটা হচ্ছে এই টাইমটো না গা কেইটা হচ্ছে আগে 10টা মান বাজিল 10টা বাজিলে আবারে 10টা 20 এটা কি যাবি নাকি আবারে কি রাখি তো নয় লোকো কুতারো যাও যাও করছিস আনবি কি আনো নাজনু কিন্তু আমি বাড়ি দিয়ে যাব লাগবো নালি কিন্তু কথাটো বেয়া হবে এ মোর কামান খাবা লাগবে মারি দি গেলি মোর কামা লাগে না না শুরু করো মা হেরি লাগবে হলো শুন এসে আবার রে করতে না হবে বাড়ি দিয়ে যাম মই কাম রে বাড়ি দি যাম একদম পুরা বাড়ি বাড়ি যাম ঘরে ঘুমাম পানি রেড়ে শুরু করি ইয়ার আর পানি এতে পানি এসে তো ডুব দিয়েতে এটা চা হেলা বাদ দি তোর আপিত ধান্দা বাদ দি সরি তোর পানি ধান্দা বাদ দি তোর আপিত ধান্দা বাদ দি এটা মানে মই জানাত হেন্দৰ ঘৰৰ আধা মানুহে গুৱাহাটীত গেছি এতিয়া ভুৰাটো না কোনবা এটা আছে মুঠতে আছে এতিয়া আমি বাড়ি দি যাম প্ৰথমতে দুটা সোমাম এটা পিছভাগৰ পৰা চালি হল কোনবা আছে না নাই যদি নাই তেতিয়াহ'লে আমি মাত দিম কথাকেইটা যাম মুঠতে কম সময়ৰ ভিতৰত আমি কিবা এটা বস্তু উঠাব ট্ৰাই ভাল বস্তু কিন্তু চব বস্তুৱে ভাল চব দামী কিবা এটা বস্তু উঠাব ট্ৰাই কৰিম উঠাম আৰু গুচি আহিম কাৰণ কি না ৰাতি মানুহৰ ঘৰত নাই 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 আপি নাই গুৱাহাটী গেছি মই কৈছো না গাড়ীত দেখছো এতিয়া মই কওঁ শুন ৰাতি মানুহৰ ঘৰত এনাই যোৱা মানেও কিবা এটা হেৰিত যোৱা আৰু দিনত মানুহৰ ঘৰত চুৰ কৰিব যোৱা মানেও এনাই যোৱা গতিকে বুজি পাইছা না সেইকাৰণে আমি দিনটো চুজ কৰি লৈছো আমি ডিজিটেল চোন না গতিকে কোনো গম নাপায় সেইটোৱে এতিয়া আমি যাওঁ যাবি না এতিয়া মুখতো আকৌ মাৰিব নালাগে মাৰিলে সন্দেহ হ'ব আমি ধুনীয়াকে আমাৰ চকাই দিয়ে যাম গতিকে বেছি বস্তু গিলা আনবি যি হাতত আনবি না বস্তা আছে আমি পাৰ কৰি দিম পাৰ কৰি দিলো কোনোবাই ফেলাই দিলো পাছত আহি লৈ যাম কোনোবাই ফেল দি লৈ যাম বল বল বলক এতিয়া যাওঁ বেছি হেৰি কৰি থাকিব নালাগে একদম মনে ৰ হাল্লা নকৰিবি কোনোবা আছে নেকি নাই কলা পাঠিটো হাল্লা নকৰিবি এফালে চা মোক নহয় মানুহ চা কোনোবা আছে নেকি নাই ন ৰ এটা কথা কওঁ শুন এফালে মানে চা এতিয়া মই আৰু মূলা আমি দুটা আগত যাম তই ইয়াতে থাকবি যদি আগত কোনেও নাই মই দুইবাৰ থাপৰি বজাবা দিম মানে থাপৰি মাৰিবা দিম দুইবাৰ থাপৰিৰ মাত শুনাৰ লগে লগে তই গুচি আহিবি গুচি যাবি দেখে আমাৰ ওচৰত আৰু যদি তই এতে কোনোবা মানুহ দেখা পা বাৰীৰ পৰাই তেতিয়াহ'লে তই কি কৰিবি যাবি যাই কিনে আমাক কবি যে মানুহ হৈছে আমি তাতে কিবা এটা বাহানা বনাই কিনে কিবা এটা গুচি যাম যদি নাই আমি তাতে মাৰি কিনে কিবা এটা বস্তু লৈ কিনে অহতিয়াই গুচি আহিম গম পাইছা তই এতিয়া ইয়াতে থাক আমি দুয়ো যাওঁ বল ৰখাৰ শুকিয়াই থাকে তই কৈছিলি ধনী মানুহ বুলি তাকে দুটা ঘৰ বনাই আছে এতিয়া মই কওঁ চা এনে মানে যিমান পইচা আছে যিমান হেৰি আছে চব গুৱাহাটীতে ব্যৱহাৰ কৰি দিছে গুৱাহাটীতে ঘৰ বনাইছে গুৱাহাটীতে বিল্ডিং বনাইছে মানে ইয়াতে ব্যৱহাৰ কৰিব খোজা নাই মানে জানে গাঁৱত যি চুৰ আছে মানে তথাপিও আছে বস্তুগিলা এতিয়া চা মানুহটো নাই এটা কাম কৰো যি হক নহক আছে নাই আমি চুটটো কৰিব লাগে কৰিমে এতিয়া শুন মৃন্ময়ক মাতিব লাগে মৃন্ময় কলাক মাতিব লাগে কলা এতিয়া তাক মাতিব লাগে মই মাতো নেকি একবাৰ চাওঁ দে খেলা বাদ দি মানুহ কোনেও নাই মাৰ
মোক নহয় দুই থাপৰি মাৰ তেতিয়াহে কলাটো আহিব ভালকে বুজি ক'বা লাগে কলা ভাইৰাছ কি কলা ভাইৰাছ আস্তে আস্তে বেনৰা ৰ মানুহ নাই অলপ আগে যাও মানুহ নাই এতিয়া শুন মই কওঁ গলিটো খালী হৈছে বাকী চব তালা মাৰা আছে গলিটোত খালী হৈছে তাতে যি আছে উঠে লও গম পাইছা না নাই তো যা কোন নাপা কি করবি এই পাবি কিবা নহয় কিবা এই ভাইৰাছ শুন এইটো হৈছে গলি এইটো হৈছে ঘৰ এতিয়া গলিটোত কি আছে মই চাওঁ তহঁতৰ এক ছেকেণ্ড কিবা কোনোবা মানুহ চানুহ আহে না চা মই কোনোবা আছে নে চাওঁ শুন এতিয়া মই কওঁ শুন সেইগলা বাদ দি গলিত এখন বঢ়িয়া ফেন আছে বেলেগ একো নাই তোৰ ফেন এখন বঢ়িয়া আছে গলিত নে ফেন শুরু করিম নি গলিত তই জানা কি এখন গলিৰ ফেন গলিটো জানে যে এখন গলিৰ ফেন আৰু যাত্ৰাত বেছি ফেন থৰি না জানে যে এখন গলিৰ ফেন হয় না ইয়াই যে কাছে তাইৰো বাৰে পাঁচ কচু খেলা বাদ দি এতিয়া কিবাকে সোমাবা লাগে নাহতে সোমাই মই ফেনখন আনো তই মানুহ চাবি মই ফেনখন আনিব যাওঁ সেইগিলাক মই এক্সপাৰ্ট নাও তই মানুহ চাবি মই ফেনখন পুতুকি লৈ লওঁ লাগব নেকি নালগে মই যাওঁ তহঁতে চাবি যা আমি এটা জিঅ'ৰ মাথা মাৰিম যা কাছে হান ভাল লাগে কাকে কি কৰা এতিয়া খাবা দি কি টাকা নয় তুই আমি শিশু ওই এটা গিলে আনাই ফ্যানগুলি টাকা জোর না খুলিয়েছে পাও পালা ওই দে হিনি আনা তোর হাউ এই কি করবি শুরু করবি আছি নাকি র বেটা এই কুনিয়া তন্দে খুরা আমি সুর এই কি কই আমি খুন নয় আমি মানে কি হিসাবে নয় মানে খুরি হিসাবে আইছিল খুরি এটা গলি ঘর কই খুরে থাকে তাই না আজনা তো গলি ঘর বিলি আমি ঘর বিলি এসে আমি হুমে এসে আমার কি জো ও তন্দে দোকা দেখছু একেবারে আমি রাতে থাকু তিতা লেকিন কেন না দাঁড়া না তুমি বসি থাকো ইয়ে পরে বগে মা গুয়াহাটি রাতে তিরি গুনিয়ে তন্দে ওই তন্দে কি করবে আইছা শুরু করবে আইছো ফালকে কাটিং কিন্তু কাট আমি জন্তু নিকে আমি মানুহে তা বেশি বকছে ও দাদা আমি সুরে দক সুর আমি আর হাগলা বাতি এতে তন্দে দুয়া আকলা শুরু করবে আইছে না আর কোনবা আছে না আমি চলে বারে মালিকে ফেনত ঘুরে এসে এতলা মানে কি মানে কাটিছে নাকি কাটা নাই মানে স্কুটার ঘুরে এসে কি হল পারা না খানকা মানে ও হাগলা বাতি তন্দে এটা আতুকার কি না আতু আমার কি আতুকার হে নয় মানে মাটিটা তুকার মাটি ও হেউ না কাটা তো দিবি লোক মানি আওয়াজি তন্দে কোনি মালিক এখন ফের নাপলো চলিয়াত এখানে উঠা বাকি কি থালা বাবা কি থালা খান মানে খুৰা ৰে মানে ও কি কও এখন মানে ফেন মো জানো ফেন মুৰ্গী এটা ভৰি আছে তাক ৰাতি কি বেয়া কেৰাই মানে এখন ভাল লাগছে মোৰ ভয় কৰা নাকি ভয় কৰা নাই মানে এখন মোৰ ভাল লাগছিল মানে সিদিনা মানে দোকানত মই এখন লগ উঠিছিলো সেইকাৰণে চাবা আহিব একবাৰ বাকি লগতে এনকে কিবা ঘুরে থাকা বুলি কৈছি চুৰ কৰিবা বুলি কৈছি নেকি মানে ও তোর কথাটো শুনি দে আগে মানে তোর কথা আর কি বিশ্বাস করব মোর কথা করব আপনি তো মোক জানে তোর কথা মানে মই চিন পাও না চিন পাই নেকি তে হ'ব ৰ খুৰা ফুল হল আইছলো নাই ডেকা চলি পইচা নাই খৰচ উলিয়াবার কাৰণে আইলো চুৰ কৰিবা উপায় নাই আজি পৰা না হুৱাৰ হ'ব ৰ যা এ ৰ তিলকা হাইটি পেনশন নি ঘরে জলদি আর খান লো জোর পাইলে তাতে লো হাইটি পেনশন কি হে এখন থবা লাগবো জায়গা তলে হাইটি পেনশন নাই ও ধেলো ভালকে লো তো নাঙ্গে মই লম
চিনি চা শুনিলো বঢ়িয়া বস্তু দিওঁ আজি খানা দিব দিওঁ দিয়া বয়া দিছে ৰখ মহ এতিয়া চাবি মই কওঁ তহঁতৰ দৰে কোনে প্ৰথমতে তাক কৈছিলি যে আমি চুৰ কৰিব আছো এই কৈছি সঁচা কথা কওঁ ই কৈছি তাৰপিছত মই কৈছো ই কৈছে আগে তাৰপিছত মই কৈছো হয় নেকি তহঁতৰ ভুল নাই তোৰে ভুল মোৰ নাই না বন্ধুক মই আনবাই নগৈছিলো এইটো মোৰ ভুল মই কুত্তা নহয় মই কুত্তা মোক মাৰ মই থাকতে নহয় নামৰিবি নমস্কাৰ ইউটিউব ফেমিলি আচলতে আমাৰ ইউটিউব চেনেলটোত ভিডিঅ' নিদিয়া আজি প্ৰায় 3 মাহমান হ'ল কাৰণটো হ'ল কি এই যিটো মোবাইলত ইউটিউব চেনেলটো আছে আমাৰ এতিয়া বৰ্তমান এইটো মোবাইলত মানে ইউটিউব চেনেলটো নাছিল আমাৰ মানে ইউটিউব চেনেলটো অকস্মাত মানে লগইন হোৱা নাছিল মানে জিমেইলটোৰ কাৰণে গতিকে লগইন হ'ল ফাইনেলি বহুত দিনৰ মূৰত আমি ভাবিছিলোঁ ইউটিউব চেনেলটো গুচিয়ে গ'ল সেইকাৰণে আমি ভিডিঅ' দিয়াটো মানে প্ৰায় বন্ধ কৰি দিছিলোঁ কিন্তু ইউটিউব চেনেলটো আৰু ঘূৰি আহিল আৰু এতিয়া কথাটো হ'ল কি বহুত দিনৰ মূৰত আমি ভিডিঅ' এটা দিলোঁ যিহেতু ভিডিঅ'টো দিলোঁ আপোনালোকে সকলোৱে মৰম দিব ছাপোৰ্ট কৰিব কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰক যিমান পাৰে গতিকে আৰু নতুন ভিডিঅ' আহি থাকিব ইয়াৰ পিছত আহিয়ে থাকিব প্ৰায় ভিডিঅ' গতিকে সকলোৱে শ্বেয়াৰ কৰক ধন্যবাদ জয় আই অসম জয় জুবিন দা